হেল্ল' এভৰিৱান, কলডিল খাবলৈ আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীও টান পায় নেকি? যদি টান পায় তেতিয়াহ'লে আপোনালোকে এইদৰে কলডিলটো বনাই তেওঁলোকক দিব পাৰিব। তেওঁলোকে গমেই নাপাব ইয়াত যে আপোনালোকে কলডিল দি পেলাই বনাইছিলে। কলডিল আমাৰ শৰীৰৰ কাৰণে বহুতেই বেছি উপকাৰী হয়, কিন্তু ল'ৰা ছোৱালীবিলাকে বুজি নাপায়। তেওঁলোকে খাবলৈ একদমেই টান পায়, নহয় জানো? নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম। আজি মই কলডিলৰ চব্জিৰ লগতে মই কলডিলৰ চাটনি এটাও বনাইছোঁ। মানে বহুতেই সহজ আৰু বহুতেই ধুনীয়া হয়, খাবলৈও বিৰাটেই টেষ্টি, বিশেষতে ল'ৰা ছোৱালীৰ কাৰণে। এতিয়া মই প্ৰথমতে এটা সৰু সাইজৰ কলডিল লৈ লৈছোঁ। কলডিলটো মই ওপৰৰ বাকলিখিনি গোটেইখিনি মানে যোনখিনি টান হয় নহয় সেইখিনি আঁতৰাই ল'লোঁ। লৈ পেলাই মই এতিয়া কলডিলটো একদম ভালদৰে ধুই ল'ম। কলডিলটো কাটাৰ পিছত ধুব নালাগে আৰু মই আগতীয়াকৈ ধুই লৈছোঁ। এতিয়া মই কলডিলটো দুটা ভাগত ভাগ কৰি ল'লোঁ, কাটি ল'লোঁ, মানে কাটি পেলাই এটা কুকাৰত বইল কৰি ল'ম 2টা চিটি আনালৈকে। আৰু কলডিলটোত মই অলপমান পানী এড কৰি দিছোঁ, লগতে নিমখ অকণমান এড কৰি দিছোঁ। আধা চামুচ মানে হালধি পাউডাৰ এড কৰি পেলাই মই কলডিলটো 2টা চিটি অহালৈকে বইল কৰি ল'ম। আৰু 2টা চিটিত মোৰ কলডিলটো বইল হৈ গ'ল, দেখিছেনে? এতিয়া মই অকণমান ঠাণ্ডা কৰি ল'ম আৰু মিহি মিহিকৈ কাটি পেলাই এটা মিক্সাৰ জাৰত ট্ৰান্সফাৰ কৰি ল'ম। মিহি বুলি কথা নাই, মিক্সাৰ জাৰত যেনেকৈ পিছা যায় নহয় ঠিক তেনেধৰণে মানে কাটি ল'লেই হৈ গ'ল। মোৰ জাৰটো যিহেতু সৰু আছিলে সেইকাৰণে মই দুবাৰত পিচিব লগা হৈছে, কিন্তু আপোনালোকে এবাৰতে পিচি ল'ব পাৰে। আৰু কলডিলখিনি এনেদৰে যদি পিচি লয় ল'ৰা ছোৱালীয়ে ক'ত গম পাব ইয়াত যে কলডিল দিয়া আছে, নহয় জানো? আৰু মানে ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে মাকহঁতে অনেক চেষ্টা কৰিবইলগীয়া হৈ যায়। আৰু ইয়াত যিখিনি গোটা গুটি আছে মানে কলডিলটো পিছোতে থাকি গ'ল, সেইখিনি ছাইড কৰি পেলাই দিব নালাগে, ছাইড কৰি থ'ব। আৰু আমি যেতিয়া আগৰ প্ৰচেছটো কৰিম তেতিয়া এড কৰিব পাৰিব। সেম মিক্সাৰ জাৰটোতে মই ইয়াত বুটৰ দালি একমুঠি ভিজাই থৈ দিছিলোঁ, সেই দালিখিনি মই এড কৰি দিম। আৰু যোনখিনি কলডিলৰ মানে গোটা গুটি আছিলে সেইখিনিও এড কৰি পেলাই মই ভালদৰে পিচি ল'ম। 5-6টামান নহৰু এড কৰি দিছোঁ আৰু আধা ইঞ্চি মই আদা মিহি মিহিকৈ কাটি এড কৰি দিছোঁ। আৰু লগতে এটা কেঁচা জলকীয়া এড কৰি পেলাই মই একদম ভালদৰে পিচি ল'ম। বুটৰ দালিৰ এই চাটনিখনো খাই বহুতেই বেছি টেষ্টি লাগে, আপোনালোকে হয়তো খাইছেই। আনফালে এটা কেৰাহীত 2 চামুচ সৰিয়হৰ তেল গৰম কৰি লৈছোঁ। তেলটো গৰম হোৱাৰ লগতে তাত মই 1 চামুচ পাঁচফোৰণ এড কৰি দিছোঁ, আধা চামুচ হালধি পাউডাৰ আৰু 1 চামুচ মই কাশ্মীৰী ৰেড চিলি পাউডাৰ এড কৰি দিছোঁ। ধ্যান ৰাখিব যাতে জলকীয়া গুড়ি আৰু হালধি পাউডাৰটো জ্বলি নাযায়। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব, নহ'লে এবাৰ অফ কৰিও দিব পাৰে। এতিয়া মই পিচি থোৱা কলডিলখিনি আৰু লগতে বুটৰ দালিখিনি এড কৰি দিম। নিমখ এড কৰি দিছোঁ সোৱাদ অনুসৰি বা আধা চামুচ। আৰু মই ইয়াত কেইটামান বুটৰ দালি এক্সট্ৰাকৈ ৰাখিছিলোঁ, মানে ভিজাই থোৱা বুটৰ দালিটো। এনেদৰে যদি গোটা গুটিকৈও দুটামান থাকে নহয় তেতিয়া বেছি ভাল লাগে, কিন্তু আপোনালোকে স্কিপো কৰিব পাৰে। আৰু মই হয়তো ক'বলৈ পাহৰি গৈছিলোঁ, কেইটামান মই ছাইড কৰি ৰাখিছিলোঁ বুলি। এতিয়া মই এইখিনি একদম ভালদৰে মিলাই ল'ম তেলখিনিৰ লগত। আৰু 2 মিনিটমানৰ কাৰণে ল' ফ্লেমত এইখিনি মই ঢাকি পেলাই সিজিবলৈ দিম। ইয়াত মই মিক্সাৰ জাৰটোত যোনকণ মানে লাগি আছিলে সেইখিনিতো মই পানী অকণমান এড কৰি পেলাই 2 চামুচমান পানীও এড কৰি দিছোঁ। আৰু ভালদৰে লৰাই পেলাই এতিয়া মই ঢাকি পেলাই ল' ফ্লেমত এইখিনি ভালদৰে সিজিবলৈ দিম। কলডিল আমাৰ যিহেতু সিজাই আছে, কিন্তু বুটৰ দালিখিনিও যাতে কেঁচা ফ্লেভাৰটো দূৰ হৈ যায় সিমান দেৰি সিজাব লাগে। আনফালে এখন মই প্লেট লৈ লৈছোঁ, প্লেটখন তেল দি পেলাই মই ভালদৰে গ্ৰীজ কৰি লৈছোঁ। আৰু এতিয়া মোৰ 3 মিনিট হৈ গ'ল। 3 মিনিটত মোৰ কলডিলখিনি আৰু বুটৰ দালিখিনি ভালদৰে সিজি গ'ল। এতিয়া মই এইখিনি ছেট কৰি ল'ম আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম। অকণমান মই ষ্টাফিং ইয়াৰ পৰা ছাইড কৰি থৈ দিছোঁ মই ইয়াৰ চাটনিটো বনাবৰ কাৰণে। আৰু ইয়াত 10 মিনিটৰ কাৰণে মই ৰেষ্ট কৰিবলৈ দিলোঁ। 10 মিনিটৰ পিছত মই এইটো পিচেছত কাটি ল'ম। মই পিচেছত কাটি লৈছোঁ, কিন্তু আপোনালোকে এইটো একদম সৰুকৈ মানে লাড়ু বনাই ল'ব পাৰে, যেনেকৈ আমি কোফটাৰ কাৰণে লাড়ু বনাওঁ। কিন্তু এনেদৰে কাটি পেলাই যদি এটা নতুন ষ্টাইল দিয়ে নহয়, দেখিবলৈও ভাল লাগে আৰু ল'ৰা ছোৱালীয়ে ভালো পায় খাবলৈ। এতিয়া মই ইয়াৰ গ্ৰেভিৰ কাৰণে 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈ লৈছোঁ, 2টা বিলাহীয়ে লৈ লৈছোঁ আৰু 4-5টামান মই নহৰু লৈ লৈছোঁ, লগতে এটা কেঁচা জলকীয়া লৈ লৈছোঁ। এইখিনি মই মিক্সাৰ জাৰত পিচি পেলাই একদম ভালদৰে পেষ্ট বনাই ল'ম। এতিয়া মই কাটি থোৱা টিক্কিকেইটা মানে কলডিলৰ টিক্কিকেইটাও ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে 2 চামুচ তেল আৰু গৰম কৰি লৈছোঁ। তেলটো গৰম হোৱাৰ লগতে মই টিক্কিকেইটা হাই টু মিডিয়াম ফ্লেমতে ফ্ৰাই কৰি ল'ম, উল্টাই পুল্টাই ইয়াৰ কালাৰটো চেঞ্জ হোৱালৈকে। এইখিনিতে মোৰ কেমেৰাটো অফ হৈ গ'ল কিবা কাৰণত, মই দেখাব নোৱাৰিলোঁ। কিন্তু আপোনালোকে ইয়াৰ কালাৰটো 2টা চাইডে চেঞ্জ হোৱালৈকে ফ্ৰাই কৰি ল'ব পাৰে। মই কেৰাহীত তেল দি পেলাই ফ্ৰাই কৰি লৈছোঁ, কিন্তু আপোনালোকে টাৱাত 2 চামুচ তেল দি পেলাই যেনেকৈ আমি মালপোৱা বনাওঁ নহয় ঠিক তেনেধৰণে ফ্ৰাই কৰি ল'ব পাৰে। বহুতেই বেছি টেষ্টি হয়, এনেদৰেও আপোনালোকে খাব পাৰে মানে এইটো ফ্ৰাই কৰি পেলাই। সেম কেৰাহীটোতে 1 চামুচ তেল গৰম কৰি লৈছোঁ। তেলটো গৰম হোৱাৰ লগতে তাত মই আধা চামুচ পাঁচফোৰণ এড কৰি দিছোঁ, লগতে পিচি থোৱা বিলাহী আৰু পিঁয়াজৰ পেষ্টটো এড কৰি দিছোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ এড কৰি দিছোঁ, আধা চামুচ ধনিয়া পাউডাৰ এড কৰি দিছোঁ আৰু আধা চামুচ হালধি পাউডাৰ এড কৰি দিছোঁ। লগতে আধা চামুচেই মই গৰম মছলা এড কৰি দিছোঁ, আধা চামুচতকৈ কম জিৰা পাউডাৰ এড কৰি দিছোঁ। এইখিনি মই ভালদৰে মিলাই ল'ম। আৰু ইয়াত মই নিমখ এড কৰি দিছোঁ। নিমখটো এড কৰোঁতে ধ্যান ৰাখিব যাতে নিমখ আমি প্ৰথমতেও এড কৰিছোঁ, মানে কলডিলৰ মানে বুটৰ দালিৰ যোনটো পেষ্ট বনাইছিলোঁ নহয় সেই পেষ্টটো ভাজোঁতেও এড কৰি দিছোঁ। সেইটো ধ্যান ৰাখি পেলাই নিমখটো এড কৰিব লাগিব।
লাগিব আৰু ইয়াত নিজৰ হিচাপ অনুসৰি পানী এড কৰি দিম পানীখিনিত এটা বইল আহিবলৈ দিম পানী এটা বইল অহাৰ লগতে আমি ৰেডি কৰি থোৱা মানে টিকিকেইটা কলডিলৰ টিকিকেইটাও এড কৰি দিম আৰু এবাৰ মিলাই দিম ভালদৰে ল' ফ্লেমতে এইখিনি 1 মিনিট মানৰ কাৰণে এনেদৰে সিজিবলৈ দিম আৰু ইয়াত আমাৰ কলডিলৰ কোফটা কাৰী চব্জি ৰেডি হৈ গ'ল এই চব্জিখন খাবলৈ বহুতেই বেছি টেষ্টি হয় ইয়াত আপোনালোকে ধনিয়া পাত দি গাৰ্নিছ কৰিব পাৰে আৰু ইয়াত চব্জিখন আপোনালোকে ভাতৰ লগত ৰুটিৰ লগত সকলো টাইমতে খাব পাৰে আনফালে মই চাটনি বনাবৰ কাৰণে এটা কেৰাহীত 2 চামুচ তেল গৰম কৰি লৈছোঁ তেলটো গৰম হোৱাৰ লগতে মই তাত 7-8টামান শুকান জলকীয়া এড কৰি দিছোঁ জলকীয়াকেইটা একদম ভালদৰে ভাজি ল'ম আৰু লগতে জলকীয়াকেইটা ভাজি হোৱাৰ লগতে মই উলিয়াই থৈ দিম 10-12টামান নহৰু এড কৰি দিছোঁ নহৰুকেইটাও কালাৰ চেঞ্জ হোৱালৈকে ভাজি ল'ম নহৰুৰ কালাৰটো চেঞ্জ হোৱাৰ লগতে নহৰুখিনি উলিয়াই দিম সেম তেলখিনিতে মই এটা ডাঙৰ সাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ পিঁয়াজটো মই লম্বাকৈ কাটিছোঁ কিন্তু আপোনালোকে ইয়াতকৈ মিহিকৈও কাটি ল'ব পাৰে বা ডাঙৰকৈও কাটি ল'ব পাৰে কাটাটো কোনো কথাই নাই আৰু একেবাৰে সৰু সাইজৰ এটা বিলাহী এড কৰি দিছোঁ যদি আপোনালোকৰ বিলাহীটো ডাঙৰ সাইজৰ হয় নহয় তেতিয়াহ'লে এফাল এড কৰি দিব মানে এফালতকৈ অকণ কম এড কৰি দিব আৰু পিঁয়াজৰ কালাৰটো চেঞ্জ হোৱালৈকে বিলাহীটো সিজি যোৱালৈকে আমি সিমান দেৰি ফ্ৰাই কৰিব লাগিব এতিয়া মই এইখিনি উলিয়াই ল'লোঁ আৰু নিমখ এড কৰি দিম সোৱাদ অনুসৰি এতিয়া মই ভালদৰে এইখিনি একদম চাটনিৰ দৰে মানে এনেদৰে মিলাই ল'ম মই হাতে মিলাই লৈছোঁ কিন্তু আপোনালোকে মিক্সাৰত পিচিও ল'ব পাৰে এতিয়া কলডিল আৰু বুটৰ দালি যোনখিনি মই অকণমান এক্সট্ৰা কৰি পেলাই থৈছোঁ নহয় সেইখিনিও এড কৰি দিম আৰু একদম ভালদৰে মিলাই ল'ম এই চাটনিখনৰ সোৱাদটো যে সঁচাকৈ মানে মানিব লাগিব আৰু বহুতেই বেছি টেষ্টি হয় গৰম গৰম ভাতৰ লগত এই চাটনিখন যদি অকণমান হৈ যায় নহয় ইয়াৰ সোৱাদ কথাই বেলেগ মানে মই আজি ভাতৰ লগতে ছাৰ্ভ কৰিছোঁ বহুতেই টেষ্টি হয় এবাৰ জৰুৰ ট্ৰাই কৰি চাব এই ৰেচিপিটো আৰু ইয়াত আমাৰ মানে কলডিলৰ চব্জিখনো ৰেডি হৈ গ'ল চাটনিও ৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ গৰম গৰম ভাতৰ লগত আপোনালোকে ছাৰ্ভ কৰিব পাৰে আপোনালোকৰ মোৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰো কৰি দিব পৰিয়াল বন্ধুবৰ্গলৈ